কাহিনী ভাগ যদি প্ৰথমৰ পৰা শুনা বা পঢ়া নাই তেনেহ'লে পঢ়ি ল'ব, তেতিয়া বুজি পোৱাত সুবিধা হ'ব। নীল জীয়াৰ ঘৰৰ পৰা গ'লগৈ। নীল আৰু জীয়াৰ সম্পৰ্ক 3 বছৰ হ'বৰে হ'ল। কিন্তু নীলে মাজে মাজে আকাশৰ লগত জীয়াক সন্দেহ কৰে। দিনবোৰ এইদৰে পাৰ হৈ গ'ল। নীলৰ ঘৰৰ পৰা জীয়াক চাবৰ বাবে এদিন বহুত মানুহ আহিল। জীয়াক পচন্দ কৰি থৈ গ'ল। লাহে লাহে দিন বাগৰিল। জীয়াটো মই বুলি উল্লেখ কৰিছোঁ, যিহেতু জীয়া নামটো লিখোঁতে অলপ ওলট পালট হৈ যায়। মোৰ ঘৰৰ পৰা মানুহ যাবলৈ ওলালে নীলে দিন পিছুৱাই থাকে। আমাৰ ঘৰৰ মানুহবোৰৰ খং উঠিল এনেকৈ দিন পিছুৱাৰ বাবে। এদিন হঠাৎ আমাৰ ঘৰৰ পৰা নীলৰ ঘৰলৈ যাবলৈ দিন ঠিক কৰিলে। 2 দিন আগত নীলক খবৰ দিলে। সি অলপ হকা-বাধা দিছিল। আমাৰ ঘৰৰ পৰা নামানিলে। আৰু 2 দিন পাছত নীলৰ ঘৰলৈ আমাৰ ঘৰৰ পৰা মানুহ গ'ল। নীলৰ ঘৰৰ অৱস্থা দেখি আমাৰ মানুহ হতবাক। নীলে দিন পিছুৱাই থকাৰ কাৰণ আমাৰ ঘৰৰ মানুহে বুজিবলৈ বাকী নাথাকিল। ইফালে নীলৰ ঘৰত ৰাইজৰ মানুহ গোটাই থৈছে। কথা দি আহিব লাগে যে ছোৱালী দিব নে নিদিয়ে। আৰু কথা নিদিলেতো জানিবই, এনে পৰিস্থিতিত ছোৱালী নিদিওঁ বুলি ক'লে ঘৰৰ মানুহকেইটাৰ অৱস্থাটো কি হ'ব আপোনালোকে নিশ্চয় বুজিবলৈ বাকী নাই। কাৰণ বহুত মানুহ গোটাই থৈছে। তাত যদি ছোৱালী নিদিওঁ বুলি কয় তেনেহ'লে ঘৰৰ মানুহকেইটা যে ভালদৰে আহিব পাৰিব তাৰ কোনো আশাই নাছিল। ঘৰৰ মানুহে ছোৱালী দিম বুলি কথা দি যেনে তেনে তাৰ পৰা আহি ঘৰ পালেহি। নীলহঁতৰ ঘৰত তত নাই, ছোৱালী দিব আৰু আনন্দ ফূৰ্তি একেবাৰে ঘৰখন। ইফালে আমাৰ ঘৰৰ মানুহ আহি ঘৰ পালেহি। দেউতাহঁতৰ মুখকেইখন দেখি বুজিবলৈ বাকী নাথাকিল, নিশ্চয় কিবা এটা হৈছে। আৰু 5 দিনা ৰাতিপুৱাই নীললৈ ঘৰৰ পৰা ফোন কৰিলে ছোৱালী নিদিওঁ বুলি। আৰু লগালগ ছোৱালী নিদিওঁ বুলি একেবাৰে জনাই দিলে আৰু কোনো সম্পৰ্ক ৰাখিবৰ বাবে বাধা দিলে। কাৰণ আকাশৰ ঘৰৰ অৱস্থা একেবাৰে ভাল নহয়। সি মোক ফাঁকি দি আহিছিল, লোকৰ ঘৰ দেখাই আহিছিল। এতিয়া সকলো শেষ হৈ গ'ল। নীলে মৰি যাম বুলি জীয়াক ব্লেকমেইল কৰিবলৈ ধৰিলে আৰু জীয়াই সেইবোৰ গুৰুত্ব দিবলৈ এৰি দিলে। নীলে জীয়াৰ চৰিত্ৰক লৈ বহুত বেয়াকৈ ক'লে, যিটো জীয়াৰ সহ্যৰ সীমা একেবাৰে বাহিৰত আছিল। সেইদিনাই জীয়াই নীলক একেবাৰে ত্যাগ কৰিলে আৰু ফোন নাম্বাৰ পৰ্যন্ত জীয়াই সলাই পেলালে। আনকি আগৰ সেই ইউটিউব একাউণ্ট বা ফেচবুক সকলোখিনি একেবাৰে লাইফটাইমৰ কাৰণে বন্ধ কৰি দিলে বা উৰাই দিলে। এইদৰে জীয়াৰ দ্বিতীয় প্ৰেম বিফল হ'ল। কাহিনীটো পঢ়ি কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, আৰু যদি এনেধৰণৰ লাভ ষ্টৰিবোৰ আপোনালোকে শুনিবলৈ বা পঢ়িবলৈ বিচাৰে তেনেহ'লে নিশ্চয় কমেণ্ট কৰি জনাব। আজিৰ লাভ ষ্টৰিটো ইমানতে সমাপ্ত কৰিছোঁ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি